Hello and welcome back to my YouTube channel. আৰু এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজতে মই পুনৰ আহিছোঁ। যদি ভিডিঅ'টো চাই ভাল পায় দেন লাইক কৰিব, কমেন্ট কৰিব আৰু যিসকল মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেওঁলোকে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। আৰু এই ভিডিঅ'টো মই এই উইক ইন মাই লাইফ কৰিম বুলি ভাবিছোঁ। মানে গোটেই সপ্তাহটোৰ অলপ ক্লিপছ দিম বুলি ভাবিছোঁ, কিয়নো ফুল ব্লগ বনোৱাটো মোৰ দ্বাৰা সম্ভৱ নহয়। চ' আজি হৈছে 14 জুলাই আৰু এতিয়া সময় হৈছে প্ৰায় 1 বাজিবৰ হ'ল আৰু মই টাউন যাব ওলাইছোঁ, দৰকাৰী কাম এটা আছে। So let's go. So আমাৰ কাম হৈ গ'ল, এতিয়া অলপ বজাৰ কৰিবলগীয়া আছে, তাতে যাওঁ আৰু। গৰমত অৱস্থা বেয়া, সেইকাৰণে আমুল কুল এটাই চিপছ এটাই খাই ল'লোঁ। আজি হৈছে 15 জুলাই আৰু এতিয়া দুপৰীয়াৰ সময়। ভাত খাবৰ হৈছে আৰু, কিন্তু ভাত খাবলৈ মন নগ'ল, সেইকাৰণে বনালোঁ ৰুটি। ৰুটিৰ লগত আছে মাংস। চ' মই ৰুটিখিনি বনাই লওঁ, আপোনালোকে চাই থাকক। এতিয়া মই বনোৱা ৰুটি আৰু মায়ে বনোৱা মাংসৰ সৈতে ৰুটি মাংস খাই লওঁ। ভাত বুলি ক'ব লৈছিলোঁ আচলতে। এতিয়া আহি গ'লোঁ পাকঘৰ মেগী বনাবলৈ। চলিয়ে বনাতে হে। তো ইফালে কেৰাহী গৰম হ'ল আৰু মই দি ল'লোঁ তেল। মই মেগী বনাব লৈছোঁ অকণমান পিঁয়াজ আৰু দুফুটামান নহৰু কুটি লৈছোঁ, লগতে লৈছোঁ আলু এফাল। প্ৰথমতে পিঁয়াজখিনি অকণমান ভাজি ল'লোঁ, তাৰপাছত দি দিলোঁ তাত নহৰু, তাৰপাছত দিলোঁ আলু। আলুখিনি সিজি হোৱাৰ পাছত তাত দি দিলোঁ মেগী আৰু লগতে মেগী মছালা, যিটো অবিহনে মেগী আধৰুৱা। তাৰপিছত অকণ উতলিব দিলোঁ এণ্ড মোৰ মেগী ৰেডি। মই খাই লওঁ, আপোনালোকে চাই থাকক। $2,000 years later. সন্ধিয়াৰ সময়, তাতে আকৌ চিপচিপকৈ বৰষুণ অলপো দি আছে নহয়। এনেকুৱাতো কিবা জ্বলা পোৰা বা ভজা কিবা এটা খাবলৈ মন যায় নহয়নে? কিন্তু কেতিয়াবা কি হয়, বাহিৰলৈ গৈ সেইবোৰ অনাৰ সময়ো নাথাকে বা ঘৰতো ইমান ইনগ্ৰেডিয়েণ্টছ নাথাকে। তেতিয়া কি কৰিব মই দেখাওঁ আহক। এনেদৰে বাতিত অলপ আটা লৈ ল'ব, লগত পিঁয়াজ ল'ব আৰু নহৰু ল'ব। পিঁয়াজখিনি মিহি মিহিকৈ কুটি ল'ব। নহৰু 4 পৰা 5 ফুটা ল'ব পাৰে, বেছিকৈও ল'ব পাৰে। সেইখিনি মিহি মিহিকৈ ইয়াত কুটি দিব। তাৰ পাছত ইয়াত দিব অলপ হালধি, নিমখ, মানে জোখমতে আৰু মোৰ ওচৰত যিহেতু জলকীয়া নাছিল, সেইকাৰণে মই ইয়াত ব্যৱহাৰ কৰিম ৰেড চিলি পাউডাৰ। আপোনালোকে জলকীয়া দিব পাৰে। লগতে মই দি দিছোঁ মান ধনিয়াৰ পাত দুটামান, নৰসিংহৰ পাতো দিব পাৰে, কিন্তু এতিয়া নৰসিংহৰ পাত আনিবলৈ বৰষুণ দি আছিল কাৰণে নৰসিংহৰ পাত দিয়াই নহ'ল। আৰু মোৰ মিশ্ৰণটো ৰেডি হৈ গ'ল। খুব বেছি ঢিলা নকৰিব, মোৰ বাৰু অলপ ঢিলাই হ'ল। ঢিলা নকৰিলে অলপ পকৰী টাইপ ফিলিংটো আহে আৰু। তাৰপাছত এয়া কেৰাহীত মিঠাতেল দি ল'লোঁ, তেল গৰম হ'ল, তাৰপাছত দি দিলোঁ এয়া পিঠাই ক'ম নে এতিয়া পকৰীয়ে ক'ম। মোৰ ভাষাততো পিঠাই, কাৰণ পকৰী এনেকুৱা হ'ব নোৱাৰে। আৰু এয়া ৰেডি হৈ গ'ল। গৰম গৰম লাল চাহ একাপ লওক আৰু খাই দিওঁ। 2,000 years later. ৰাতিলৈ মাংস অনা হৈছিল, গতিকে মাংস ৰান্ধিবৰ বাবে যোগাৰ চলিছে আৰু। আলু, পিঁয়াজ, নহৰু যিখিনি লাগে সেইখিনি কাটি লওঁ।
পিঁয়াজ কাটি অৱস্থা চাওক। এইফালে চাব লাগে, মই এইফালে চাই থাকোঁ। মানে মই পিঁয়াজ যেনেকৈ নাকাটো, উল্টা কৰি কাটো বা এনেকৈ কাটো, মোৰ চকু পানী ওলাবই। দেখিছেনে ৰাতি কি অৱস্থাত থাকোঁ মই। চুলি তুলি কথা নাই আৰু কপালে বান্ধি। Oh my God. এইফালে মায়ে মাংস বনাই আছে আৰু কি যে ধুনীয়া গোন্ধ এটা আহিছে নহয়। ঠিক আছে, মই ভাত খাই লওঁ এণ্ড লগতে গুড নাইট। আকৌ কাইলৈ লগ পাম। ৰাতিপুৱাই শুই উঠি কি দেখিলোঁ চাওকচোন। আমাৰ ইয়াত যে বান্দৰ আগতে নাছিল, কিন্তু এতিয়া যিহে উৎপাত নহয় দেখিছেনে। 2-3টাকৈ বান্দৰ আহে। এতিয়া আমাৰ ভীমকলজোপাৰ পৰা ভীমকল খাই আমাৰ ঘৰৰ ওচৰৰে আণ্টি এজনীৰ ঘৰত উপদ্ৰৱ চলাই আছে। বা কি যে জাম্প লগাইছে নহয়। তাৰপাছত কৰি ল'লোঁ ব্ৰেকফাষ্ট। দালি আছিল, কণী আলু ভজা আছিল, লগতে ৰুটি আৰু অকণমান ভাত লৈ ল'লোঁ। আৰু এই যে ফুলবোৰ ইমান ধুনীয়া লাগে নহয়। নামটো কি জানো, মই কিন্তু বৰ ভাল পাওঁ দেখি। থোপা থোপে যে ফুলি থাকে, গোটেই গছজোপা মানে ভৰি আছে আৰু। হেল্ল' গাইজ, এতিয়া আবেলি সময় হৈছে। এনেকুৱা ৰ'দ দিলে নহয় আজি, কিন্তু এই আবেলি সময়কণত ভাল লাগে দেই। ৰ'দটোও নাইকিয়া হয়, ফৰকালো লাগে। কি কৈ আছোঁ মই? আচলতে দুপৰীয়া সাজতে খোৱা কথা আছিলে, এই নৰসিংহ মচন্দৰী এনেকৈ চাটনি অকণমান। কিন্তু দুপৰীয়া যি ৰ'দ, মোৰ একো সেইবোৰ বুটলিবলৈ মন নগ'লে। এতিয়া আকৌ সাপ চাপৰো ভয় থাকে, সেইকাৰণে এতিয়া মই নৰসিংহ আনো, মচন্দৰী আনো আৰু কি পাওঁ চাওঁ। নৰসিংহ বুটলিবলৈ আহিলোঁ হয়, কিন্তু ইমান হাবি দেখিছেনে। বাৰিষা যে বহুত বেছি হাবি হৈ যায় দেই। মেইন নৰসিংহজোপা অকণমান আঁতৰলৈ আছে, সেইজোপালৈতো যাবই নোৱাৰি। এইখিনিতে কিন্তু বৰ ধুনীয়া কোমল কোমল পাত ওলাই আছিলে, গতিকে তাৰ পৰাই লৈ ল'লোঁ আৰু ইমান মহ নহয়, ৰৈ থাকিবই নোৱাৰি। এতিয়া বুটলিবলৈ আহিলোঁ মচন্দৰী, আৰু মচন্দৰী যে আমাৰ ঘৰত একেবাৰে অভাৱ নাই। শাক পাচলি নহ'লেও মচন্দৰী হ'বই। হেল্ল' এভৰিৱান, আজি বৰ এটা বিশেষ ভিডিঅ' কৰা নহ'ল, কিয়নো ক'তো যোৱাও নাই আৰু দেখুৱাবলগীয়াও তেনেধৰণৰ একো নাই, কাৰণ তেনেকৈ থাকি গ'ল আৰু। কি ক'ব, ঘৰত থাকিলে মানে ভিডিঅ' কৰিবলৈ একো বিচাৰিয়ে পোৱা নাযায়। ক'ৰবালৈ ওলাই মেলি গ'লে ভিডিঅ' কৰিব পৰা হয় আৰু, কিন্তু এইখিনিলৈকে ভিডিঅ'টো চাই আছে বুলি ভাবিছোঁ আৰু চাই ভাল পালে কমেণ্ট এটা দি থৈ যাব।
গুড মৰ্ণিং এভৰিৱান। আৰু এতিয়া সময় প্ৰায় 4:30মান বাজিছে আৰু মই আহিলোঁ অলপ খোজকাঢ়িবলৈ বুলি। আৰু ৰাতিপুৱাৰ সময়কণ যে এই সময়কণে কিবা গা মনলৈ এক বেলেগ এটা সতেজতা লৈ আহে মানে। আৰু খোজকাঢ়ি মেলি ঘৰ গ'লোঁ। ঘৰৰ খালি ভিডিঅ' কৰিবলগীয়া ইমান একো নাছিলে কাৰণে বৰতে ভিডিঅ' কৰা নহ'ল আৰু আবেলি সময়তো আমি মানে ভাগিন আৰু ভতিজাক লৈ পেলানি গ'লোঁ অলপ খোজকাঢ়িবলৈ বুলি। চ' ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি চাই ভাল পায় দেন লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব।